বিজেপি চৰকাৰ পৰিৱৰ্তনহে দৰকাৰ। হিমন্ত বিশ্ব বিভিন্ন দিশত জ্ঞানী, গোটেই অসমতে হেনো নিবাৰণ কৰিব গৰাখহনীয়া বানপানী। ব্ৰহ্মপুত্ৰত পাতিলে নমামি, আহিলে পানী, বহুত কোটি টকা কৰিলে হানি। হিমন্ত বিশ্ব কথাৰ জ্যোতি, ছাত্ৰীবিলাকক দিম বুলি কৈছিলে স্কুটি। নৰেন্দ্ৰ মোদী উঠিল চুট, কিহৰ কাৰণে উঠিল চুট? ক'লা ধনৰ কাৰণে উঠিল চুট। সেই গতিকে উলিয়াই দিলে 2000 টকীয়া নোট। নৰেন্দ্ৰ মোদী ঈশ্বৰৰ লক্ষণ। 2000 টকীয়া নোটটো মোবাইলত দি দিলে ওলাই যায় ভাষণ। 2021 চন, কথাবিলাক কৈ যাবচোন মন। মহিলাসকলক কোনে উলিয়ালে? তৰুণ গগৈৰ দিনতে মহিলাসকলক উলিয়াই আনিলে। তৰুণ গগৈ চৰকাৰ, মহিলাসকলকহে দৰকাৰ। মহিলাসকলক পাতি দিলে গোট, মণি বেগত লৈ ফুৰে 1000 টকী 500 টকী নোট। ইভলিং বুলি পালে 10,000কে নোট, অনুদান বুলি পালে 10,000কে নোট। পালে কি হ'ব? ঘৰতে লয় সুত। সেই গতিকে উঠে আমাৰ চুট। চৰকাৰৰ যিহে আইন, প্ৰতিজনৰ লগতে আছে মোবাইল। চৰকাৰৰ যিহে আইন, ঘৰে ঘৰে সোমাল বিজুলী কাৰেণ্ট। চৰকাৰৰ যিহে আইন, প্ৰসূতিবিলাক কৰিবলৈ ধৰিলে চিজাইন। চৰকাৰৰ যিহে আইন, দুটাতকৈ সন্তান বেছি হ'ব লাগিলে তাকো কৰিব ফাইন। চৰকাৰৰ যিহে নীতি, মহিলাসকলৰহে লাগিল জুতি। কিয় লাগিল জুতি? পুৰুষৰ লগত সমানে 50-50। পুৰুষৰ লগত সমানে 50-50। মহিলাসকলৰহে লাগিল জুতি। কিয় লাগিল? ল'বলৈ ধৰিলে স্কুটি। স্কুটিত উঠি যিহে প্ৰেম, যিহে ভেম। বুঢ়া বুঢ়ী মানুহবিলাকক দেখিলে যেনিবা এটা ভগা লালটেম। আৰু ছোৱালীবিলাকে পিন্ধিবলৈ ধৰিলে চেপা মৰা পেণ্ট, স্পৰ্টিং জিন্সৰ চুট। মহিলাসকলে পাতি ল'লে গোট, ল'বলৈ এৰিলে সেন্দুৰৰ ফুট, ল'বলৈ ধৰিলে কিনা ফুট। সৰ্বানন্দ সোণোৱাল, মাজুলী সমাজৰহে কপাল ভাল। কিয় কপাল ভাল? প্ৰশ্ন কৰিছোঁ, কিয় কপাল ভাল? সৰ্বানন্দ সোণোৱাল নহয় ঢিলা, 100 দিনৰ ভিতৰতে ঘোষণা কৰি দিলে মাজুলী জিলা। সৰ্বানন্দ সোণোৱাল ভাল, মাজুলী সমাজৰ বটু ভগৱান। বহুত উন্নতি কৰি দিলে অনুষ্ঠান প্ৰতিষ্ঠান। এয়াই বিজেপি চৰকাৰ। এজনে আছিল বৰহোলা ৰাংচালি গাঁৱৰ সৰুপিত চুতীয়া। সৰুপিত চুতীয়াৰ বাসগৃহত বৰ্তমান আমি উপস্থিত হৈছিলোহি আৰু তেওঁ এইদৰে দীৰ্ঘদিন ধৰি খুহুতীয়া পদ্যৰে অঞ্চলটোৰ বিভিন্ন লোকক হাঁহিৰ খোৰাক যোগাই আহিছিল, আনন্দ দি আহিছিল। আমিও তাকে আজি কিছু উপভোগ কৰিলোঁ আৰু প্ৰতিগৰাকী দৰ্শকলৈ আগবঢ়ালোঁ।